बतझरायाव EM रेव-रेवा नार्जारिया नुजाथिफैना बोरमा फिसिनो नागिदिंफैदों। क'क्राझार जिल्ला बतझरा महकुमानि सिङाव थानाय फानबारियाव बोरमा फिसिनानै दिहुननो थाखाय नागिदिंफैदों। गिबियावनो फानबारिनि बोरमा फिसिग्रायाव नुजाथिफैनानै खबर लायो, लोगोसे बोरमानि सोमोन्दै मोजाङै मिथिहोनो नाजानायखौ नुनो मोननाय जायो। फानबारिनि बोरमा फिसिग्रायाव गोजौ थाखोनि जौगाखां फिसिनायखौ लानानै गोग्गोम मिजिंखौ जाफुंनायनि थाखायनो नुजाथिफैदों होनना फोरमायदों। फानबारिनिफ्राय थाङै राङामाटि हाजोनि गोजौआव फिजाथाव जायगाखौ नुनायजों लोगोसे बेयावनो गोजाम फिग्रा थाखानायखौ नुनानै बेखौनो गोदानै सोलायफिननो थाखाय सरकारजों सावरायगोन होनना खोथा होयो। बतझरा हाट কাৰণটো হৈছে আমাৰ ইয়াত গোট ফাৰ্ম, চৰকাৰী গোট ফাৰ্ম আছে। এইটো অলপ চাবলৈ আহিছোঁ, কাৰণ আমাৰ BTCত তেনেকুৱা গোট ফাৰ্ম নায়েই। গতিকে ইয়াত চাই পেলাই মই উপলব্ধি কৰিলোঁ যে আমাৰ তাতো বহুত প্ৰাইভেটেই হওক, বেছিভাগ চৰকাৰীটো বেছি নচলিব, প্ৰাইভেট আমি এণ্টাৰপ্ৰাইজবিলাকক এনকাৰেজমেণ্ট দি পেলাই গোট ফাৰ্ম কৰাবৰ কাৰণে চেষ্টা কৰিছোঁ। কাৰণ এটা গোট ফাৰ্মত কমচে কম 20-30 জন মানুহ এমপ্লয়মেণ্ট পাব, আৰু ডাঙৰ হ'লেতো তেনেকুৱা পাই যাব বহুত। মাৰ্কেটিং আৰু সমস্যা নাই আজিকালি গোট ফাৰ্মৰ। গতিকে এইটো কৰিব বিচাৰিছোঁ, চালোঁ সুন্দৰকৈ চলি আছিল, এতিয়া অলপ মানে নষ্ট হৈ আছে, ভাঙি যাওঁ অৱস্থা আছে। গতিকে সেইদিনা আমাৰ চিফ ছাৰো আহিলে, চাই গ'ল। এই চেণ্টাৰটো তেওঁ গোট ফাৰ্মিং ট্ৰেইনিং চেণ্টাৰ কৰিবলৈ চেষ্টা কৰিছে, আৰু বহুত মাটি আছিলে, এইটো এনক্ৰেছে হৈছে। যিখিনি আছে এইটো প্ৰটেকশ্যন দি পেলাই আমাৰ চিফ ছাৰ আৰু আমি BTC চৰকাৰ এইটো প্ৰটেকশ্যন কৰিব চেষ্টা কৰিছোঁ, আৰু ইয়াত এটা ট্ৰেইনিং চেণ্টাৰ বনাই পেলাই যাতে গোট ফাৰ্মটো ভালকৈ চলিব পাৰে এইটো ব্যৱস্থা ল'বলৈ আমি চেষ্টা কৰিছোঁ। মই এইটোকে আহিছোঁ, আৰু যিহেতু মই ইণ্ডাষ্ট্ৰী হয় ডিপাৰ্টমেণ্টটো, ইণ্ডাষ্ট্ৰী লাইনত গোট ফাৰ্ম গোট স্লাপ্টাৰ হাউচ এইবিলাক কেনেকৈ কৰিব জানি পেলাইতো কৰিব চেষ্টা কৰিছে। আৰু ইয়াত দেখিছোঁ দুগ্ধ উন্নয়ন যে কেন্দ্ৰ এতিয়াতো প্ৰায় নাই, আৰু এতিয়া চিনচাপ নাই, মাটিবিলাক ইনক্ৰচ হৈছে। গতিকে কেনেকৈ ৰিভাইভ কৰিব পাৰোঁ আমি চেষ্টা কৰিম। আমি যিহেতু আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ হয়তো তেতিয়া BTC হোৱা নাছিল, আমি ষ্টেট গভৰ্ণমেণ্টত লিখি পেলাই যাতে এই মাটিটো আমাৰ হেণ্ডঅভাৰ কৰে, তাৰপিছত আমি কিবা এটা ব্যৱস্থা কৰাৰ চেষ্টা কৰিম। মিল্ক প্ৰডাকশ্যনেই হওক, কিবাই হওক, আমি ডায়েৰী ফাৰ্ম বনাই পেলাই ইয়াত কৰিব পাৰিব, বেলেগ নহ'লেও নিশ্চয় ইয়াতো জাগাও ভাল আছে, কৰিব পাৰিম বুলি আশা কৰিছোঁ। এইটোকে চালোঁ ভাল লাগিছে, আমি এইটো গৈ পেলাই চৰকাৰ তাতে লিখি দিম, অসম চৰকাৰ যাতে এইটো আমাক হেণ্ডঅভাৰ কৰি দিয়ে। দেখা গৈছে BTR চিফ যেতিয়া আহিছিল প্ৰমোদ ডাঙৰীয়া ভেটেনাৰী ফাৰ্মত, তেতিয়া তেখেত কৈছিলে গোট মিছন নামেৰে এটা আঁচনি গ্ৰহণ কৰি ইয়াতে প্ৰায় 100 কোটিৰ ওপৰত ডেভেলপমেণ্ট কৰাৰ কাৰণে ব্যৱস্থা কৰিব। আজি প্ৰায় 2 বছৰে হৈ গ'ল কথাটো কোৱা, কিন্তু আজিলৈকে নহ'ল। এই ক্ষেত্ৰত কিবা নিশ্চিত আপোনালোকৰ হ'ব নেকি? এইটোতো আছে, আমাৰ পিক মিছন গোট মিছন আছে, আমি কৰিম, কিন্তু আমাৰ এতিয়া টেকনিকেল অসুবিধাই আছে কেইটামান। আমি গোটেইবিলাক প্ৰচেষ্টা কৰি আছোঁ, আমাৰ পেকেজত আছে, এইটো চৰকাৰী পেকেজত BTR ৰেকৰ্ডৰ পেকেজত আছে, এইবিলাক আমি কৰিব পাৰিম। আমি এৰা নাই, এইটো আমাৰ চিফ ছাৰো এৰা নাই। আমি যিহেতু আমাৰ BTCত তেনেকুৱা ইণ্ডাষ্ট্ৰী নাছিল আগৰ দিনত, এতিয়া ইণ্ডাষ্ট্ৰী কৰিবলৈ বিচাৰিছোঁ বা চেষ্টা কৰিছোঁ, যাতে হাজাৰ আমাৰ যিবিলাক নিবনুৱা যুৱক যুৱতীবিলাক আছে তেওঁলোকে যে এমপ্লয়মেণ্ট পায়। আৰু দেখা গৈছে যে বতঝৰাত আচলতে বাঁহৰ খেতিটো বেছি, আৰু ইয়াৰ বাঁহখিনি চব বেংগল বা বিহাৰ উৰিষ্যাত গৈ আছে। এই ক্ষেত্ৰত বাঁহৰ কিবা ইণ্ডাষ্ট্ৰী ইয়াত কৰাৰ ব্যৱস্থা কৰা যাব নেকি? আমি চেষ্টা কৰি আছোঁ, এইটো গঠাই আছোঁ, ইণ্ডাষ্ট্ৰী এটা বনাই পেলাই তাতে বাঁছবাৰী বা এইফালে আমাৰ পাণবাৰী যে কি কয় চুপাৰী ঘাট, এই ওচৰতে কিবা এটা ইণ্ডাষ্ট্ৰী কৰিব চেষ্টা কৰি আছোঁ, যাতে আমাৰ বাঁহবিলাক নষ্ট নহয়, আৰু আমাৰ এমপ্লয়মেণ্টটো বাঁহ যদি কিবা হয় বহুত এমপ্লয়মেণ্ট পায় না। প্লেণ্টাৰ যিবিলাক গাড়ী, যিবিলাক বিজনেছমেন কৰে, ইণ্ডাষ্ট্ৰীটো এইবিলাক কৰিব পাৰোঁ, এইটো চেষ্টা কৰি আছোঁ। থেংক ইউ।